আশীৰ্বাদক লৈ আহিলোঁ এখন ট্ৰেম্পলিন পাৰ্কলৈ। তাৰ স্কুল বন্ধ, সেইকাৰণে তাক লৈ আহিলোঁ এখন পাৰ্কলৈ, কাৰণ সেই ঘৰত বহুত আমনি হৈ থাকে। লগতে মোৰো ভাল লাগে তাৰ লগত আহি বাহিৰলৈ, কাৰণ দিনটো ঘৰত থকা হয়, গতিকে অলপ মাইণ্ড চেঞ্জো হৈ যায় আৰু বাহিৰৰ এনভাইৰনমেণ্টটো ভাল লাগে কেতিয়াবা। আশীৰ্বাদক চাওকচোন, সি আজি কিমান এনজয় কৰিছে, আৰু তাৰ লগতে মোৰো অকণমান এক্সাৰচাইজ হৈ গ'ল। সি মানে খেলি ইমান ভাল পাইছে, সি ঘৰলৈ যাবলৈ নিবিচৰা হ'ল। মই টিকেট কৰিছিলোঁ 1 ঘণ্টাৰ, এতিয়া আকৌ 1 ঘণ্টা এক্সটেণ্ড কৰিলোঁ। সি মানে খেলা লগ পাই ঘৰত যাবলৈ নিবিচাৰে এতিয়া। Hello, I want to eat your mom. It's so yummy. Ooh. Okay. পাৰ্কৰ পৰা আহি ঘৰ পালোহি, আৰু এতিয়া মই ৰান্ধিলোঁ খিচিৰি। মোক আজি মাৰি দিছোঁ স্পিকেইডাল ক্লাছৰ। আজি মই বনাইছোঁ মানে খিচিৰি। মানে বেছি গা ভাল নাছিলে, চৰ্দি অলপ কাহ হৈছিলে, গতিকে আজি মানে খাবলৈ মন নাছিলে আৰু ৰান্ধিবলৈ একেবাৰে মন নাই, সেইকাৰণে ভাবিলোঁ অলপ খিচিৰিয়ে বনাই দিওঁ। এইখিনি মোৰ খিচিৰি, আৰু এইখিনি মোৰ জলকীয়াৰ আচাৰ, ভোট জলকীয়াৰ আচাৰ মই ঘৰতে বনাইছিলোঁ। আজিৰ পৰা আশীৰ্বাদৰ ছুইমিং ক্লাছ আৰম্ভ হৈছে। তাক আমি যোৱা বছৰ দিছিলোঁ, কিন্তু যোৱা বছৰ মানে আমি লগত থাকিব লাগিছিলে, পেৰেণ্টছ কোনোবা এজন। এতিয়া তাক ইনষ্ট্ৰাক্টৰহে দিছোঁ, মানে অকলে তাক ছুইমিং কৰিবলৈ দিছোঁ এইবাৰ। নাজানো কি কৰে, আজিৰ পৰা আৰম্ভ হৈছেহে, চাওঁ। আজি তাৰ একচুৱেলি ট্ৰায়েল ক্লাছ আছিলে। এয়া তাৰ যোৱা বছৰৰ আছিলে। যোৱা বছৰ মই নহ'লে বীৰেন্দ্ৰৰ লগত আছিলোঁ। আৰু মানে ইয়াত বহুত সৰুৰ পৰাই ছুইমিং ক্লাছবোৰ দিয়ে ল'ৰা ছোৱালীবিলাকক, মানে সৰুৰ পৰাই সিহঁত এক্সপাৰ্ট হয় ছুইমিঙত। তাৰ গ্ৰুপত মই এবছৰীয়া কেশৰ দেখিছিলোঁ ছুইমিং কৰি থকা। ময়ো ইয়াত আহি অলপমান ছুইমিং শিকিলোঁ, বেছি নাজানো, অলপে জানো। মানে যেতিয়া সকলোৱে ছুইমিং কৰি থাকে অকণমান লাজ লাগে, সেইকাৰণে অলপ শিকি ল'লোঁ মই। পালোহি ঘৰ, আৰু এতিয়া মই আমাৰ আবেলিৰ চাহকাপ ৰেডি কৰিছোঁ। তাৰ কাৰণে আজি মই মানে এটা পিঠা বনাম বুলি ভাবিছোঁ। বৰা চাউলৰ পিঠাগুড়িৰে পিঠা বনাম। মই এই চাউলটো মানে অনা বহুত দিন হৈ গ'ল। মই আনিছিলোঁ এখন জাপানিজ দোকানৰ পৰা। ইয়াৰ ইণ্ডিয়ান ৰেষ্টুৰেণ্ট নাপায়, সেইকাৰণে জাপানিজ নহ'লে কোৰিয়ান তাত যাব লাগে, দোকানত যাব লাগে। এইখিনি মোৰ পিঠাগুড়ি, আৰু ইয়াত মই গুড়খিনি দি দিম, গুড় দি বনাম। ভালকৈ মানে ভাঙি দিছোঁ এই গুড়ৰ এইখিনি, মানে অলপ গোটা গোটা হৈ আছে। আৰু এতিয়া অলপ পানী দিম। পানী যে কমকৈ দিলে হৈ যায় অকণমান বৰা চাউলত। মই মানে পিঠাগুড়িখিনি এনেকৈ অলপ ঢিলা, বেছি ঢিলাও নহয় আৰু বেছি টানো নহয়, এনেকৈ মানে মাৰি লৈছোঁ। আৰু এতিয়া সৰু সৰু লাড়ু বনাই পেলাই মই দি দিম। এতিয়া চাহ খাই আছোঁ। মানে পিঠাটোৰ শ্বেপ বেছি ভাল হোৱা নাই, কিন্তু মানে
খাই খুব ভাল লাগিছে আৰু মই খুব ভাল পাওঁ মানে যিটো অকণমান লাগি থাকে ন জিভাত লাগি যায় অকণমান আঠা আঠা হৈ থাকে সেইটো খুব ভাল লাগে হয়নে আজি অলপ শ্বপিং কৰিলোঁ মই এইখিনি মোৰ ফ্ৰ'জেন বস্তু মানে ফ্ৰ'জেন ফুড মই কেতিয়াবা এনেকৈ আনো যেতিয়া মানে সময় নাথাকে বনাবলৈ তেতিয়া মই এনেকৈ এইখিনি গৰম কৰি খাই দিওঁ কেতিয়াবা কি হয় ৰাতিপুৱা একদম মানে শুই উঠি কি ৰান্ধিম মানে কি ৰান্ধি লাগে মানে ব্ৰেকফাষ্টৰ কাৰণে আৰু মানে সদায় চিন্তা হৈ যায় মানে কি আজি কি বনাম ব্ৰেকফাষ্টত মই আৰু কেতিয়াবা ৰাতিপুৱা স্কুল থাকিলেও মানে ইমান অসুবিধা হয় দৌৰা দৌৰি হয় আৰু তেতিয়াই মানে মোক এই ফ্ৰ'জেন মানে যিকেইটা ব্ৰেকফাষ্ট মোৰ ৰক্ষা কৰে মানে ঠাণ্ডা বতৰ আজি মানে বহুত বৰষুণ পৰিছে আৰু লগতে অলপ বৰফো পৰিবলৈ আৰম্ভ কৰিছে আজি গতিকে ভাবিলোঁ অলপ গৰম আৰু জ্বলা চুপকে বনাওঁ চুপখিনি বনাবৰ কাৰণে মই লৈছোঁ কেইটামান পালেং শাকৰ পাত ঠাৰিবোৰ ছিঙি লৈছোঁ এইটো হ'ল ফ্ৰেঞ্চ বিন কেইটামান কাটি লৈছোঁ সৰু সৰুকৈ আৰু অলপ গাজৰ কাটি লৈছোঁ সৰুকৈ কেইটামান মটৰ মাহ আৰু অলপ ব্ৰকলি আৰু এইফালে অলপ পিঁয়াজ কাটি লৈছোঁ সৰু সৰুকৈ এইখিনি হ'ল আদা নহৰুৰ পেষ্ট আৰু এইখিনি মানে হাড় নোহোৱা চিকেন মই অলপ সিজাই লৈছোঁ আৰু এইটো অলিভ অইল যিকোনো অইলে ব্যৱহাৰ কৰিব পাৰে মই অলিভ অইল লৈছোঁ আৰু এইটো হৈছে চিকেন ব্ৰথ মই এখন পেনত অলপ তেল ল'লোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছত অলপ পাঁচফোৰণ দিলোঁ আৰু এতিয়া মই এই পিঁয়াজখিনি দিম মই পিঁয়াজখিনি ৰঙা হোৱাৰ পিছত অলপ ভজাৰ পিছত মই আদা আৰু নহৰুৰ পেষ্টখিনি আৰু এটা জলকীয়া দি পেলাই অলপমান ভাজি ল'লোঁ এনেকৈ ৰঙা হোৱাকৈ এতিয়া মই ইয়াতে মানে এইখিনি দিম ব্ৰকলিখিনি দিম আৰু মটৰ মাহখিনি দি দিম এতিয়া মোৰ এইখিনি আধা সিজা হৈ গ'ল গতিকে মই ইয়াত অকণমান জিৰা পাউডাৰ দিম অলপ ধনিয়া পাউডাৰ আৰু অলপ হালধি দি পেলাই অকণ লৰাই ল'ম চিকেন ব্ৰথ দিম ইয়াত হিটটো অলপ বঢ়াই দিলোঁ মানে হিটটো অলপ বঢ়াই দিলোঁ এতিয়া অকণমান নিমখ দিম নিজৰ সোৱাদ অনুযায়ী নিমখ দিব লাগে নিমখখিনি দিছোঁ এতিয়া মানে চুপখিনি হৈ গৈছে এই চুপখিনিত মই অলপমান কৰ্ণফ্ল'ৰ দিছিলোঁ এচামুচমান যদি মানে অলপ ডাঠ খাবলৈ বিচাৰে অকণমান কৰ্ণফ্ল'ৰ দিলে ভাল লাগে আৰু যদি নিবিচাৰে তেতিয়াহ'লে এনেকৈ নিদিলেও হৈ যায় আৰু এতিয়া মই এইখিনি জালুকৰ গুড়া দিম ইয়াত আৰু এতিয়া মই কাটি থোৱা এইখিনি পদিনা দি গাজৰৰ পাতটো আৰু দিল এইখিনি মই দি দিম এনেকৈ একদম সেউজীয়া হৈ গৈছে চুপখিনি আৰু এয়া মোৰ ৰেডি হৈ গ'ল হেল্ডি আৰু টেষ্টি চিকেন আৰু ভেজিটেবল চুপ আৰু লগত আছে মই আজি বেক কৰা এই টেষ্টি চেলমন ফিছখিনি